আমি ভিডিও এটা আমি শ্বুট কৰি আছো ভিডিওটো চাই চাই কোৱা লাগিলে ঘনশ্যাম নহ'লে আকৌ মৰিগাঁও মানুহটো এতিয়া কাক মৰিগাঁও কাক কম গৈ এতিয়া পশ্চিম বংগৰ পৰা এজন মুছলমান লোক আহিছিল নাম ঘনশ্যাম তেওঁ অসমত আহি পেলাই হিন্দু লাগি কনভাৰ্টো হৈ গ'ল তেওঁ অসমত এটা ডাঙৰ কাম কৰিলে পিছত কিন্তু তেওঁক নিজৰ ঘৰতে লাষ্টত কাৰাদণ্ড দিয়া হ'ল কাহিনীটো এইটো আৰু প্ৰথমে মই ক'ব ওলাইছোঁ কি সেই ডাঙৰ উপহাৰটো হৈছে শিৱসাগৰত তলাতল ঘৰ বনাইছিলে যোন তলাতল ঘৰ বনাইছিলে খনিকৰ বুলি কোৱা যায় যে তেওঁ ঘনশ্যাম আছিল তো আচল মুছলমান মানুহ আছিল পিছত হিন্দুলৈ কনভাৰ্ট হ'ল তো তেওঁ বংগদেশৰ পৰা আহিছিল নাম ঘনশ্যাম ঘৰটো আছে শিৱসাগৰতে নাম ঘনশ্যাম ঘৰ শিৱসাগৰ বহুতে হয়তো বা কিছু কিছু লোকে এই ঘনশ্যাম ঘৰটোৰ বিষয়ে নাজানিব পাৰে বা ঘনশ্যামৰ বিষয়ে নাজানিব পাৰে এইটো ঘনশ্যাম ঘৰ মানে কিনো নাম দিয়ে হয় আমি আমি ভালকে বুজাম নাপাওঁ কাক সুধিম আছে আপুনি এনে ক'ব আমি ব্লগ বনাইছো বুলি ইউটিউব চেনেল আছে তেতিয়া ক'ব কিবা কিবি তোমালোকে ক'ব পাৰি ওলাইছিলে বা নেটত চোৱাচোন চোৱা আমি ভিডিও এটা আমি শ্বুট কৰি আছো ভিডিওটো চাই চাই কোৱা লাগিলে ঘনশ্যাম নহ'লে আকৌ মৰিগাঁও মানুহটো এতিয়া কাক মৰিগাঁও কাক কম গৈ আচলতে এইটো নৰ্থ ইষ্টৰ এটাই আছে এইটো যিটো টেৰাকোটা মানে ডিজাইন থকা ইটা ব্যৱহাৰ কৰি বনাইছিল আৰু যদিও মুছলমান ধৰ্মাৱলীৰ লোকৰ মছজিদত যি থাকে এনেকে বেকাকে ৱালখনৰ লগত সোমাই থাকে যে সেৱা কৰা তো সেই ভিতৰত সেইটো আছে কিন্তু ওপৰৰ ৱালত আছে এই হিন্দুৰ আমাৰ যিবিলাক হনুমান মানে বৰা অৱতাৰ তো এইবিলাক এই টেৰাকোটা ইটা শিৱলিংগ আছে এইটো তেওঁৰে ডিজাইন কৰিছিল আচৰিত কথা চাওক না পৌৰাণিক যিবিলাক কীৰ্তিচিহ্ন মানে ঐতিহাসিক যিবিলাক কীৰ্তিচিহ্ন আছে সেই কীৰ্তিচিহ্নবিলাক অলপ অস্বাভাৱিক ধৰণৰ হয় চাওক মুছলমানৰ লোকসকলে আল্লাহক দোৱা কৰা ঘৰটো আপোনালোকে গমেই পাইছে বেকা ধৰণৰ কিন্তু তেওঁ যিটো ঘৰ বাহিৰ অংশটো আপোনালোকে দেখি আছে শিৱলিংগ দেখা পাব মা দুৰ্গাক দেখা পাব যিবিলাক হিন্দু দেৱ দেৱী বা হিন্দু ভগৱান সেইবোৰ এইটোৱে আচল ঘৰ আছিল সেইটো এইটো যে দেখিছা দুমলীয়া ঘৰ আছিল এইটো দুমলীয়া ঘৰ আছিল এইটো পিছত নবীন বুঢ়াগোহাঁই ৰিচাৰ্চ কৰি গম পালে যে দুমলীয়া ঘৰ আছিল এইটো তেওঁ ভাঙি গ'ল এইটো আৰাধনা কৰা স্থলহে আছিল কাৰাদণ্ড দিয়া কাৰণটো হ'ল কি আচলতে কথাটো এনেকুৱা ধৰণৰ তেওঁ যেতিয়া ইয়াত বনাই তলাতল ঘৰটো বনাই মেলি গুচি গ'ল বনাই মেলি গুচি যোৱাৰ পিছত তেওঁ গুৱাহাটীত আমাৰ আছে নহয় হেৰি বুলি কয় বৰফুকন বা কি লিডাৰ যি আছিল নেতা সেনাপতি যোন আছিল তেওঁ দেখিলে হাতত দেখি তুমি এখন কেলে লৈ আহিলা সন্দেহ কৰিছিল যে মোগলক এখন দিবলৈ গৈছিলে যিহেতু মুছলমান লোক আছিল মোগলক দিয়া তেতিয়া তেওঁ আকৌ বান্ধি ধৰি লৈ ইয়াত লৈ আনিছিল আৰু ইয়াতে কাৰাদণ্ড দিছিল কথাটো হ'ল কি তেওঁ কাৰাদণ্ড দিয়া কাৰণটো হ'ল সেই নক্সাখন নিয়াৰ কাৰণে মিছ আণ্ডাৰষ্টেণ্ডিঙে হ'ল নে তেওঁ মোগলক দিবৰ কাৰণে চেষ্টা কৰিছিল সেইটো বিষয়ে বা আমি ক'ব নোৱাৰিম বা আমাৰ সেইটো বোধগম্য নহয় কিন্তু এটাহে মই অনুৰোধ কৰিব খুজিছোঁ যে শিৱসাগৰ এখন ঐতিহাসিক ঠাই আৰু এই ঐতিহাসিক ঠাইখনত আপোনাৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীক যদি এবাৰ ফুৰাব পাৰে নহয় তেনেহ'লে ল'ৰা ছোৱালীৰ যিটো মাতৃভূমি যিটো গৌৰৱ অনুভৱ কৰিব পাৰিব আৰু মই এটা ভাবোঁ যে আমি আমাৰ ঐতিহ্য আমি আমাৰ অতীতৰ অবিহনে আমি ভৱিষ্যত বা বৰ্তমানটোক নিৰ্ধাৰণ কৰিব নোৱাৰোঁ তাকে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম